পুৱা ৰাতি 4টা বজাত নাম ধৰিকে চাহ খাব লগা হ'ল। ভিডিঅ'টো চাই থাকিলে গোটেইখিনি কাৰণ ভালকৈ গম পাব। বহুত দিনৰ মূৰত আমি আজি গোটেইকেইটাই টাউনৰ ফালে একবাৰ ওলাই আহিলোঁ আৰু যিহেতু ওলাই আহিছোঁ সেইকাৰণে একবাৰ হৰি মন্দিৰটো চাই যাওঁ বুলি ভাবি আহিলোঁ। আৰু এটা নতুন মন্দিৰ বনি আছে। এইবাৰ ৰাস চাব আহিলে আপোনালোকে এটা হৰি মন্দিৰত নতুন মন্দিৰ আৰু নতুন গেট এখন দেখা পাব। আৰু ভিতৰত যিহেতু জোতা চেণ্ডেল নিব নোৱাৰি, আমি বাহিৰতে জোতা চেণ্ডেল খুলি মন্দিৰৰ ভিতৰত এতিয়া প্ৰৱেশ কৰিছোঁ। আৰু মন্দিৰটোত অহাৰ লগে লগে মনটো কিবা এটা কেনে ভাল লাগি যায় সেইটোতো চবেই জানেই, মই নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই। আৰু মন্দিৰত এইখিনি টাইমত আহি বিশেষকৈ বহুত বেছি ভাল লাগে, কাৰণ গধূলি টাইমত আৰতি দিয়ে যিহেতু। আৰু আপোনালোকে যদি হৰি মন্দিৰৰ আৰতিটো চাই পোৱা নাই তেন্তে চাব, ইমান বেছি ভাল লাগে, মনটো কিবা এটা বেলেগ ধৰণৰ এনাৰ্জি এটা পায়। আৰু সৰু থাকোঁতে মই প্ৰায়ে হৰি মন্দিৰৰ গধূলি আৰতিটো চাব আহিছিলোঁ। প্ৰায় মানে সদায় বুলি ক'লেও ভুল নহয়, কাৰণ গধূলি এটা মিঠা পান মই খাবই লাগিব আৰু হৰি মন্দিৰৰ আৰতিটো মই চাবই লাগিব। এইটো মানে মোৰ ডেইলি ৰুটিন আছিল সৰু থাকোঁতে। এতিয়া আমি মন্দিৰৰ পৰা ওলোঁ আৰু গোটেইকেইটাই স্কুটি বাইকে পূৰা হুৰমুৰকৈ চলাই আহি গ'লোঁ বৰ্মাহঁতৰ ঘৰত, কাৰণ আজি বৰ্মাহঁতৰ ঘৰত খানা হ'ব। খানা বুলি আমি কৈছোঁ গাইজ, বাজিছে কিন্তু আধা ক'ব নোৱাৰোঁ গৃহস্থ কি কৰে। পিছে আমিও অলপমান যা যোগাৰ কৰি ল'লোঁ আৰু খুৰাই ইফালে জুইকুৰা উঠাই দিছে, কাৰণ মই ৰান্ধিবই পাৰোঁ। জুই উঠাব বিৰাট বেছি টান পাওঁ দিয়ক। আৰু খানা বুলি ক'লে ইহঁতে মোক সদায় ৰান্ধাত ফাঁচে দিয়ে জানেনে, আৰু তাহাঁতে নিজে পূৰা এনজয় কৰি থাকে, মোক অকল ৰান্ধিব লগে দিয়ে। বিজনেছ নি লৈ দেখোন ৰান্ধনি গাইজ এতে ইমান ফালতু মানুহ দেখছি, মোক কৈছে মই তাক বিচি দি দিম দে, বনাও চব যোগাৰ কৰি দিম, সিংকে কৈ মুখতে ফাঁচি দিছে। আৰু এতিয়া দেখছি না, মই আকেটাৰ লগত মুখতে ফাঁচি দি গৈছে আৰু মই একলাই বিচিও আছোঁ, বনাই আছোঁ। এতিয়া নাই, এটাও মানুহ নাই দে সদায় পাৰে গাই, সদায় পাৰে। আঞ্জা আধা ভাত খোৱাৰ পিছত তাই ভিডিঅ' কৰে, সদায় পাৰে। আমাৰ খাৰ আছে, তৰকাৰী আছে, দালি, ভাত, পাঠাৰ মাংস, পটল ভজা আৰু মুৰ্গীৰ মাংস, কিন্তু এটা নুঠালক। এই সুধা কাঁহীখন চাওক। আকৌ নহয়, খোৱাৰ পিছতে উঠাব লাগে, তেতিয়াহে তই খাই কিনে দিবি পাৰিবি। গাইছ হাতত বিচনি লৈ এই মাছ চোতালত আৰু বাজিছে কেইটা চাক, এতিয়া বাজিছে এই 1:19, 1:20 আৰু আমাক এটা চাক। আৰু টুপ টুপকৈ দি আছে বৰষুণ, লাইন নাই আমাৰ অৱস্থাই। এই ৰাতিখন হয় ভটকি আছোঁ গোটাই পাই, পূৰা টুপ টুপকৈ কিনকিনা বৰষুণ দি আছে, বতাহ আৰু মাছ চোতালত পূৰা আমি এই 2টা বজাত এনজয় কৰিছোঁ গাইছ। আমিতো বাহিৰত থাকিম দে। কেইটা বাজিল দেখা দি গাইজ, 1:45। আমি দৰ্জা খিৰিকী মেলি পূৰা লাইনৰ অপেক্ষাত দি আছে ধুমাখাটা বৰষুণ। 3:28 বিচনি আৰু মানুহৰ সংখ্যা চাক বাহিৰত। ভাষাই নিছে মহাবত বৰষুণ কিন্তু ক'ব নোৱাৰো বৰষুণ বহুত ডাঙৰ। ধূপ নাই আছে, আগফালে ধূপ চেচ কৰি ল'লোঁ মই। মামাই এখন এতিয়া আমাক এটা ইনভাৰ্টাৰৰ যোগাৰ ধৰিব লাগে। গাইজ সেই 12টাৰ পৰা ৰখি আছোঁ লাইন আহিব বুলি, 3:30 বাজিলা। আৰে গৃহস্থ দেখছি না, আমি বোলে কুক্ষা আহি গেছে লাইন গেছে। কুক্ষা না কুফা, ভুমটিতে গমে পৰে। নাচটো ভালকৈ বলছো, কুক্ষা বোলে আমাক আৰু দুখ দিছে, আঁঠু আমাক বাইৰে লাইন ল'ব গেছে বোলে। দেখছে কি হ'ব আৰু উপায় নাই। লাইনৰ লগতে যিহেতু টোপনিৰো একো আটা পাতা নাই, সেইকাৰণে গাখীৰ দিয়া চাহ একাপে দি আজি দিনটোৰে আৰম্ভণি কৰি দিলোঁ দিয়ক। লাইন যিহেতু অহাৰ নামে নললাক, চাহ তাহ খাই ৰাতিপুৱা এতিয়া আমি অলপমান আহিছোঁ মৰ্ণিং ৱাক কৰিব। আৰু খোজকাঢ়ি এতিয়া আমি ইয়াৰ পৰা পলাই ভাল হ'ব গাইছ, কাৰণ সিহঁতৰ ঘৰত লাইন আজি কি কালিও নাই।